আপোনালোকে ভিডিঅ'টো মই কেতিয়াও কোৱা নাই যে শ্বেয়াৰ কৰিব, কিন্তু আজি এই কাৰণেই ক'ম কাৰণ আপোনালোকে সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। ফেচবুক পেজত আপোনালোকৰ সঁহাৰি পোৱাত মই অত্যন্ত সুখী পাইছোঁ। মোৰ ফেচবুক পেজ অমৰ ফাৰুক ভিজুৱেল। এই ফাইনেলি মই আহি পালোঁ বালাজান ATM-লৈ। আৰু ATM-ত কিহৰ কাৰণে আহিলোঁ মই আপোনালোকক ক'ম যে মই ATM-ত কিহৰ কাৰণে আহিলোঁ। SBI ATM বালাজানলৈ আহি দেখোঁ কাৰেণ্ট নাই, গতিকে কাৰেণ্ট নাই, মেবি ATM-টো বন্ধ হৈ আছে। তো ATM বন্ধ হৈ থকাৰ কাৰণে মই হয়তো কি কৰিম এতিয়া, এক্সিছ বেংকত মই উঠাম। আপোনালোকক দেখোন মই মোৰ ATM কাৰ্ডটো ওলাই ল'ম। ATM কাৰ্ডটো অলপ ৰ'ব, এই ATM কাৰ্ডটো মই লৈছোঁ। আজি ফেচবুক পেজৰ পৰা যিখিনি টকা কালেকশ্যন হৈছে, যিখিনি উঠিছে, সেই গোটেইখিনি টকা মই বালাজান ATM-ত আহি অলৰেডি মই উঠাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। আপোনালোকক বিশেষ ধন্যবাদ মোৰ লগত জড়িত থকাৰ কাৰণে, আৰু বিশেষকৈ মই সকলোকে থেংক ইউ জনাইছোঁ মোৰ পেজক ছাপোৰ্ট কৰাৰ কাৰণে, মোক বিশ্বাস কৰাৰ কাৰণে। সমূহ ৰাইজক আৰু মোৰ ফেচবুক পেজৰ সমূহ বন্ধুক বান্ধৱীক, মোৰ ফলোৱাৰ্ছক সকলোকে ধন্যবাদ জনাইছোঁ। আজি মই মোৰ প্ৰথমবাৰৰ কাৰণে মই টকাটো উঠাবলৈ ওলাইছোঁ। এই ATM-টো মই আপোনালোককতো পিন নেদেখাম, মই পিন দেখাব নোৱাৰোঁ, তো মই অলপ এটা দেখাম কেৱল। মছজিদটো আছিলে, মছজিদটো ইয়াতে আছিলে, মছজিদটো গম্বুজটো এতিয়াও লাগি আছে, মছজিদটো ইয়াতে অলৰেডি ভাঙিছে। মই আপোনালোকক দেখুৱালোঁ, মই অলৰেডি বালাজান ATM-ত গৈছিলোঁ, কাৰণ আপোনালোকে নিশ্চয় জানে আমাৰ ৰাস্তাৰ কামৰ চলাৰ কাৰণে আমাৰ মটেজাৰ ATM-টো বন্ধ হৈছে। সেইকাৰণে মই বালাজান গৈছিলোঁ, গৈ কিনে ATM-ৰ পৰা অলৰেডি মই টকাখিনি উঠাই আনিলোঁ। আপোনালোকৰ সহায় সহযোগিতা, যিসকলে কমলাঝাৰ বৰুণডাঙা ঈদগাহ মছজিদত সহায় সহযোগিতা কৰিছে, বা মোৰ ফেচবুক পেজৰ জৰিয়তে আপোনালোকে অনুদান দিছে, বা মোৰ ফেচবুক পেজত আপোনালোকে শ্বেয়াৰ কৰিছে, লাইক কৰিছে, কমেণ্ট কৰিছে, বা সেইটো শ্বেয়াৰ কৰি বেলেগক সহযোগিতা কৰাৰ কাৰণে আপোনালোকে সহযোগ কৰিছে, সকলোকে আমি মছজিদৰ ইমাম চাহাব দোৱা কৰিব। আজি আমি সকলোকে ধন্যবাদ জনাম যে আমি যিমানখিনি অনুদান আমি দিব পাৰোঁ, সেইটোৱে আপোনালোকে যে দিছে, ইয়াতকৈ ডাঙৰ কথা আমাৰ কাৰণে একো নহয়। তো আপোনালোকে যে এই সৰু এটা ভিডিঅ' চাই কিনে ইমান বিশ্বাস লৈছে যে আমাৰ ধুবুৰী টু ফুলবাৰী ব্ৰিজ কানেক্টেড 127 ৰোড যে আমাৰ ইয়াত মানে হৈ আছে, সেইটো ৰোডৰ কাৰণে আজি আমাৰ মছজিদটো আমি হেৰুৱাব লগা হৈছে। আৰু আপোনালোকে পিছফালে দেখি আছে আমাৰ মছজিদটো মেকিং হৈ আছে, মছজিদৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তো নিশ্চয় এইটো হ'ব। আমি আপোনালোকৰ সহযোগিতা আৰু বিচাৰিম। আপোনালোকে কেৱল বহি থাকিলেই নহ'ব, আপোনালোকে সহযোগিতা কৰিব, আমি যাতে আমাৰ মছজিদখন সম্পূৰ্ণৰূপে বনাব পাৰোঁ, দোৱা কৰিব। আৰু আমাৰ মছজিদৰ ছেক্ৰেটাৰী মহোদয় আমাৰ মাজত আছে। মই আজি এই মোৰ ধনৰ টোপোলাখিনি, যিখিনি টকা মোৰ ফেচবুক পেজ অমৰ ফাৰুক ভিজুৱেল, এই ফেচবুক পেজৰ পৰা কালেকশ্যন হৈছে, সেই গোটেইখিনি টকা মই যিখিনিয়ে ধন নহয় কিয় মই বাইণ্ডিং কৰিছোঁ মই ছেক্ৰেটাৰী মহোদয়ৰ হাতত, আপোনাৰ গোলাম মুস্তফা, মাননীয় গোলাম মুস্তফা ছাৰৰ হাতত, এই কমলাঝাৰ বৰুণডাঙা মছজিদৰ ছেক্ৰেটাৰী মহোদয়ৰ হাতত, আৰু বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ ইমাম চাহাব সকলোকে মানে সকলোৰে উপস্থিতিত মই টকাখিনি গতাই দিছোঁ যাতে মছজিদৰ কাম কৰে। আৰু আপোনালোকে দোৱা কৰিব। আৰু নিশ্চয় ভিডিঅ'টো আপোনালোকে চাওঁতে লেট হৈ যাব, ৰাতি হ'ব পাৰে। তো প্লিজ আপোনালোকে ভিডিঅ'টো, মই কেতিয়াও কোৱা নাই যে শ্বেয়াৰ কৰিব, কিন্তু আজি এই কাৰণেই ক'ম কাৰণ আপোনালোকে সকলোকে দেখাৰ সুযোগ কৰি দিয়ক, যাতে আমি ফেচবুক পেজৰ পৰা যিখিনি ধন আমি উপাৰ্জন কৰিব পাৰিছোঁ, যিকোনো ধন আমি কালেকশ্যন কৰিব পাৰিছোঁ, সেই ধনখিনি আমাৰ মছজিদৰ নামত আমি দি আছোঁ। তো সকলোকে মই সেইকাৰণে কৈছোঁ যে আজি অন্তত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে যাতে দেখিব বিচাৰে। তো এইটোৱে আৰু আপোনাৰ দোৱা কৰিব। তো থেংক ইউ ছ' মাছ। তো আমাৰ ছেক্ৰেটাৰী মহোদয়ে দুই এষাৰ কথা ক'ব। ধন্যবাদ আজি এইখিনি অনুদান দিয়াৰ কাৰণে আপোনালোকলৈ। মই আকৌ ধন্যবাদ দিছোঁ যে এইখিনি আপোনালোকে ভিডিঅ'খিনি চাই, সৰু এখন ভিডিঅ'খিনি চাই আপোনালোকে ইমান হেল্প কৰিছে, যিখিনি আমাৰ আজি মছজিদৰ কামৰ কাৰণে হেল্প পাব। গতিকে আৰু যিখিনি
ভিডিঅ' আজি কৰা হৈছে সেইখিনি আপোনালোকে চাব, চাই যদি কিবা আপোনালোকে হেল্প কৰে আকৌ হেল্প কৰিবলৈ মই অনুৰোধ জনালোঁ। আমাৰ মছজিদৰ তৰফৰ পৰা আমাৰ ইমাম চাহেব আছে, বয়োজ্যেষ্ঠ ব্যক্তি আছে, সিহঁতৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আপোনালোকে সহায় দিব আৰু হেল্প কৰিব যাতে আমাৰ কনষ্ট্ৰাকশ্যনখিনি আমি কমপ্লিট কৰিব পাৰোঁ। হয়, সকলোকে ধন্যবাদ। দোৱা কৰিব হুজুৰ। আজি আমাৰ ইমাম চাহেব আমাৰ মাজত উপস্থিত আছে। মই হুজুৰক মই অলৰেডি প্ৰিপেয়াৰ হৈ আহিছোঁ। মই এই মছজিদতে আজি মই মাগৰিবৰ নামাজ পঢ়িম আৰু আমি দোৱা যাচিম সকলোৰে কাৰণে, যিসকলে এই ভিডিঅ'টো চাই আছে, যিসকলে আগন্তুক দিনত মছজিদত সহায় কৰিব বা গোটেই বিশ্বৰ মুছলিম যিসকলে সহায় কৰাও নাই, সমূহ মুছলিম সমাজৰ কাৰণে বা বিশ্ববাসীৰ কাৰণে হুজুৰক মই আবদাৰ কৰিম যাতে আজি নামাজ পঢ়ি আমি সকলোৱে দোৱা কৰিব পাৰোঁ। সেইটোৱে আৰু মই আজিৰ কাৰণে থেংক ইউ ছ' মাছ। আসসালামু আলাইকুম, ধন্যবাদ।